10:21 আৰু আমি ওলাই আছোঁ এতিয়া ট্ৰেইন ষ্টেচনৰ কাৰণে আৰু আমি গৈ আছোঁ আজি অসমৰ ভালকৈ লৈ লোৱা উঠাই লোৱা এই তুমি ল'বা নেকি মই ল'ম তুমি ল'বা ঠিক আছে ভালকৈ ল'বা হা এইটো বহি নাযায় তেনেকৈ বহি যাব নালাগে স্বাগতম জনাইছোঁ আকৌ এনে এটা ভিডিঅ'ৰ মাজলৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে এতিয়া টাইম এয়া 10:21 আৰু আমি ওলাই আছোঁ এতিয়া ট্ৰেইন ষ্টেচনৰ কাৰণে আৰু আমি গৈ আছোঁ আজি অসমৰ সত্ৰনগৰী বৰপেটালৈ কিয় গৈ আছোঁ আপোনালোকক সকলোকে জনাই যাম আপোনালোকে ভিডিঅ'টো চাই যাব মই যাম আৰু লগত আমাৰ এই ছোৱালীজনী যাব আৰু আমাৰ ট্ৰেইন আছে প্ৰায় 11:30 বজাত লগত আমাৰ মিণ্টু যাব মিণ্টু মানে আমি ষ্টেচনতে লগ কৰিম তো আমি তিনিওটা যাম আমাৰ টিকেট অলৰেডি হৈ গৈছে কনফাৰ্ম টিকেট আছে আমি গৈ আছোঁ আপোনালোকক সকলোবোৰ দেখুৱাই যায় আপোনালোকে ভিডিঅ' চাই থাকিব ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তেনেহ'লে আপোনালোকক লগ পাই আছোঁ ট্ৰেইন ষ্টেচনত আৰু আমাক ট্ৰেইনত উঠাবলৈ এইফালে দীপক তুলসী আৰু মিণ্টুৱে আহি পালেহি पैसा ही पैसा होगा বাবা উঠা लाएगा उठा হা Some time later. The next day. আৰু এতিয়া আমি আহি ৰঙিয়া ষ্টেচন পালোহি আৰু মিণ্টু ই বেলেগ এটা দবাত আহিছিলে কি কৈছে কোনফালে আগেদি ন আৰু এতিয়া এই আমি ৰঙিয়া ষ্টেচনত আছোঁ ইয়াত কিছু সময় ৰ'ব লাগিব কিয়নো ইয়াৰ পৰা বৰপেটালৈ আমি বেলেগ ট্ৰেইনত যাব লাগিব আৰু ইয়াত এখন বৃহৎ আকাৰৰ ফেন চলি আছে আৰু এইফালে এয়া মিণ্টুৱে টিকটৰ বাবে লাইনত থিয় হৈ আছে 2 hours later. নকৰিবা और फाइनली आमी आহি পালো বৰপেটা ৰোড